Hey guys, welcome back to my another new video. নতুন কো আহিছে যদি এটা লাইক কৰিব চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজি আমি আহিছো মানে টুৰটো আমাৰ আৰম্ভ হৈছে প্ৰায় 9টা মান বজাৰ পৰা। ৰাতিপুৱা শুই উঠি খোৱা বোৱা কৰি গা পা ধুই অফিচলৈ ওলাই আহিলো। তো অফিচৰ পৰা এতিয়া ওলাইছো অলপমান গাড়ীখন অলপমান কাম আছে আৰু অলপমান মিটিং আছে ঘূৰিবৰ কাৰণে। গুড মিটিং মানে কি হয় কোম্পানী মিটিং হয়। সো কোম্পানী মিটিংৰ কাৰণে অলপমান ঘূৰিবলগীয়া হৈছে। বৰ্তমান আছো শিৱসাগৰ ডিস্ট্ৰিক্টৰ আপোনাৰ কি বুলি কম এতিয়া দেখৰ ৰংঘৰ চাৰিআলি ফালে আছো। গাড়ীখনৰ মানে ব্ৰেজাখনৰ অলপমান এলাইনমেন্টটো মিলাবলগীয়া আছিল। সো তাৰ কাৰণে এজনে ৰেফাৰ কৰিলে বোলে ষ্টাৰ হুইল যেটো আছে ইয়াত খুব ভাল হয়। কন্টাক্ট নাম্বাৰ দিয়া আছে। অলৰেডি আমি ইয়াতে কাম কৰোৱা নাই আগত, কিন্তু যেহেতু এজনে ৰেফাৰ কৰিছে সেই কাৰণেহে আমি আহিছো। চাই লওঁ কেনেকুৱা হয় কাম কৰিবৰ কাৰণে। গাড়ী ৰৈ আছে, মেবি ভালেই হ'ব লাগে। আৰু এতিয়া কি হৈ আছে, এটিএম গৈছিলো কিন্তু ইমানে ভিৰ, সেইটো কাৰণে পেমেন্ট উলিয়াবলৈ নহল। তো কাৰ্ড পেমেন্ট হয় নে নহয় মোষ্ট ইম্পৰ্টেন্ট সেইটো কথা সুধিলো। কাৰ্ড পেমেন্ট হ'ব বুলি কৈছে, সেইকাৰণে ৰখিছো। কাৰণ জানে আপোনালোকে এতিয়া কাৰ্ড পেমেন্ট যদি নহয় বহুত দিগদাৰ হৈ যায়। মানে এতিয়া যিমান পাৰি কেছলেছ কৰিব লাগে এতিয়া। বাকি ওলাই যাওঁ, মাস্কখন পিন্ধি পেলাই লেটস গো। আৰু এতিয়া আমি গৈ আছো অনামিকা মটৰ শিৱসাগৰলৈ, কাৰণ তাত অলপমান কাম আছে। আৰু এখন নতুন গাড়ী আহিছে এক্সপ্ৰেছো মাৰুতি সুজুকিৰ, সেইখনো আপোনালোকক অলপ চলপ দেখাম কেনেকুৱা আহিছে, কি আহিছে, কিমান দামৰ হয়। আৰু বহুত পুৰণা ৰিষ্টা আছে, আপোনালোকে চাই যাওক, ইণ্টাৰেষ্টিং হ'ব। সো আমি এতিয়া পাইছো অনামিকা মটৰ শিৱসাগৰ। আগৰ জেগা মানে আগত মই ইয়াতে কাম কৰিছো, আপোনালোকে জানেই চাগে মাৰুতি সুজুকি অনামিকা মটৰ্ছ। আৰু ফাইনেলি বহুত দিনৰ মূৰত অহা হৈছে, কামত আহিছো। কিন্তু বৰ্তমান মোৰ কোম্পানী বেলেগ, মই বেলেগ কোম্পানীৰ কাৰণে কাম কৰো। যি কি নহওক পুৰণা ৰিষ্টা হেতো ইছলিয়ে আনা পাৰেগা। বলক। আৰু গগৈ দা বহুত দিনৰ মূৰত মুখখন দেখাই দিয়ক অকমান। একো নহয়, বেমাৰ চেমাৰ হৈছে নি? এয়া গগৈ দা মানে বহুত মৰমৰ কথা, বাইক চাইক আনিলে মেলি এওঁ খুব ধুনীয়াকে থবলৈ দিয়ে। গ্লাছৰ ভাঙিছিলে আমাৰ শ্বৰুমত, ঘৰত কপি আছে। তাৰ মই মোক চিন্তা নকৰিবি দেই, বগাটো ভাগিলে সেইটো চাডেনলি হৈ যায়। এইটো কাহিনী কম বাৰু, চিধা চিধি মানে শ্বৰুমৰ গ্লাছখন মই ভঙা নহয়, আচলতে মোৰ হাততে ভাগিছিলে। কৈ আছো অলপ পিছত ডাইৰেক্ট কেনেকে কৈ দিছে আপুনি। আৰু এইখনেই হৈ গ'ল মাৰুতি সুজুকিৰ এক্সপ্ৰেছো গাড়ীখন, মানে SUV মডেল হয়। সৰু সৰুৱা মানে গাড়ীৰ লগত মিলাব পাৰে আৰু যাৰ যাৰ বাজেট নাই তেওঁলোকে ল'ব পাৰে। বহুত ধুনীয়া আহিছে গাড়ীখন, তাৰমানে যাৰ যাৰ SUV ল'ব মন আছে কিন্তু বাজেটত নিমিলে তেওঁলোকে ল'ব পাৰে। বহুত মৰম লগা হয় আৰু বহুত বেছি ফিচাৰ্ছ আহিছে। এইটো হৈ গ'ল প্ৰাঞ্জল, মোৰ লগৰে আগৰ। তো এইখনত এবাৰ এটা ফটো তুলি আপোনালোকক দেখাম কি আছে কি নাই গাড়ীখনত। এই কপি হৈ গ'ল ফটো, আকৌ একপি মাৰিলোঁ জিতুমণিৰ লগত। এয়া হৈ গ'ল জিতুমণি, আগত একেলগে কাম কৰিছিলোঁ, কিন্তু এতিয়া যিহেতু তেওঁ তাত মই বেলেগত। ভিডিঅ'ত চাব পাৰিম না? বহা বহা। So guys, এয়া হৈ গ'ল প্ৰাঞ্জল। আমাক এতিয়া গাড়ীখন দেখাব ভালকে, শিৱসাগৰ অনামিকা মটৰ্ছ। আৰু এইফালে কি আছে নামটো? জিতুমণি। তো মই দুইজনৰ কণ্টেক্ট নাম্বাৰ কেইটা দি দিম বাৰু। যিকোনো ধৰণৰ যদি আপোনালোকক গাড়ী এক্সচেঞ্জ কৰিবলগীয়া আছে বা নতুন গাড়ী কিনিবলগীয়া হয় মাৰুতি সুজুকিৰ, চব হেৰি হ'ব নে? নেক্সা গাড়ী কিবা কিবি কণ্টেক্ট কৰিব পাৰিব। চব যদি কণ্টেক্ট কৰিবলগীয়া হয় তেতিয়া এৰিনা নেক্সা দুইটা, মুঠতে গাড়ী এক্সচেঞ্জ হওক, পুৰণা গাড়ীও লাগে, নতুন গাড়ী লাগে, যিকোনো কামেই হওক, জিতুমণি আৰু প্ৰাঞ্জল, মই নাম্বাৰ কেইটা দি দিম। এতিয়া এখন হৈছে নতুন গাড়ী এক্সপ্ৰেছো। এইটো টপ মডেল ন? এখন AMT হয়, অটো গিয়াৰ হয়। এক্সপ্ৰেছো টপ মডেলটোৰ বেনিফিট খিনি ইয়াত কি কি আছে, লুকছটো কি আছে? আপোনাৰ ষ্টিয়াৰিং বেলত এয়াৰ বেগ এইফালে এটা আছে, দুটা আছে ন? দুটা এয়াৰ বেগ পাই যাব সেফটি ফিচাৰ্ছত। তাৰপিছত আৰু কি কি আছে? ABS আছে। আৰু এডাল চিট বেল্টডালো চাগে প্ৰি টেনচনাৰ ফ'ৰ্চ লিমিটাৰ চিট বেল্টে হয়। ডিসপ্লে লগত আহিছে ন? কোনটো মডেলত আহে এইটো? এইটো VXI প্লাছ টপ মডেলটো। VXI প্লাছ টপ মডেলটো ডিসপ্লে আহি যাব লগত। ইয়াতে আপুনি ফোন ৰিচিভ কৰিব পাৰিব, ফোন কাটিব পাৰিব। তাৰপিছতে গোটেই সুইচখিনি আছে। এচিটো অটোমেটিক অটো নহয় ন? AC অটো নহয় খালি, সেইটো আপোনালোকে লগালে। বাকি এইকেইটা কি হয়? এটা চাৰ্জিং পইণ্ট, USB আৰু অক্সৰ কাৰণে। এইটো চাৰ্জিং। আচ্ছা,
ইয়াত USB aux দুইটা খাব তাৰপিছতে অটোমেটেড মেনুৱেল ট্ৰান্সমিশন কয় এখনে গাড়ী চাই লওক আপোনালোকে ইয়াত দেখাই দিছো আপোনালোকক এক্সেলেটৰ থাকিব আৰু ব্ৰেক থাকে ন এক্সেলেটৰ আৰু ব্ৰেক এতিয়া যদি আপোনালোকে গাড়ীখন ষ্টাৰ্ট কৰিবলৈ হয় কি কৰিব লাগিব প্ৰথমতে ব্ৰেকডাল প্ৰেছ কৰি গাড়ীখন ষ্টাৰ্ট হৈ যাব তাৰপিছতে খালি গিয়াৰটো নিউট্ৰেল মোডত থাকিব লাগিব এইটো সব গিয়াৰটো নিউট্ৰেল মোডত থাকিব লাগিব ব্ৰেক মাৰাৰ পিছত ষ্টাৰ্ট কৰিলে ষ্টাৰ্ট কৰি পেলাই ক'ত দিব লাগিব এইটো ডি মোড এইটো সব ড্ৰাইভ মোডত অহাৰ পিছতে আৰু এফালে ব্ৰেক এৰি দিয়ক অটোমেটিকলি গাড়ী গুচি যাব এক্সেল দিয়ক ব্ৰেক মাৰক এক্সেল দিয়ক ব্ৰেক মাৰক আপত্তি বিশেষ নাই তাৰপিছত এখন এতিয়া দামটো কিমান মান হ'ব এতিয়া এইখনৰ দাম এতিয়া কিমান হৈ আছে শিৱসাগৰ মানে প্ৰাইচটো অনলাইনৰ লগতে অলপ চলপ মিলিবই চাগে অনলাইন পুৰা মিলে ন আজিকালি দাম কিমান আহিছে এখনৰ 498,947 অটোমেটিক VKVX প্লাস অটোমেটিক ট্ৰান্সমিশনটো মানে 5 লাখৰ ওচৰা-ওচৰি হৈ যায় তাৰপিছত ইন্স্যুৰেন্স ৰেজিষ্ট্ৰেচন মিলাই কিমান হ'ব 552 তাৰমানে সব কৰি মেলি আপোনাৰ 552ত আপুনি এখন SUV মডেল নহয় জানো এইটো SUV মডেল এখন সৰু গাড়ী মানে যাৰ SUV মডেল ল'বলৈ মন আছে আৰু যিসকলে ধৰক ল'ব পৰা নাই অলপমান দামটো বেছি হৈছে তেওঁলোকে আৰামছে ল'ব পাৰিব মানে 552ত কমপ্লিট হৈ যায় ৰেজিষ্ট্ৰেচন ইন্স্যুৰেন্স ইনক্লুডিং ৰেজিষ্ট্ৰেচন ইন্স্যুৰেন্স ইনক্লুডিং গাড়ীখনৰ ওকে তো তেখেতৰ ফোন এটা আহিছে গৈছে আমি দুজন বহি আছো দেখা পালে আপোনালোকে আপোনাৰ ইয়াত ফ্ৰেচাৰ্ছ এতিয়া কি হ'ব এতিয়া যদি চাবলৈ হয় অটো গিয়াৰ শিফট হৈ যাব গিয়াৰ লগাব নালাগে মানে স্পেচিয়ালি যেতিয়া ট্ৰেফিক জাম হ'ব চলাবৰ কাৰণে আটাইতকৈ যদি ভাল গাড়ী তেনেহ'লে অটোমেটেড মেনুৱেল ট্ৰান্সমিশ্যন আটাইতকৈ ভাল ডিসপ্লে আহি গৈছে লগত ডিসপ্লেটো এটো এপলৰ নেকি এপলৰ ন এপলৰ ফুল ডিসপ্লে আহি গৈছে ইয়াত আপোনালোকে গান চান লগোৱাৰ উপৰিঞ্চি যদি হয় নেভিগেশ্যন চাব পাৰি নেভিগেশ্যন চাব পাৰি কেমেৰাও আছে কেমেৰা লগাব লাগিব ন ইয়াত সেন্সৰ আছে নে সেন্সৰটো আছে কিন্তু কেমেৰাটো লগাব লাগিব তাৰমানে কি হৈ যায় যদি আপোনালোকে বিচাৰে যে কেমেৰাও লাগে তেনেহ'লে কেমেৰা লগাই লওক কিন্তু মোৰ মতে কেমেৰা নলগালেও হৈ যাব কাৰণ অলৰেডি গাড়ীখনত সেন্সৰ দিয়া আছে প্ৰি টেনশ্যনৰ ফ'ৰ্চ লিমিটাৰ সিট বেল্ট বুলি কয় এডাল এই সিট বেল্টডালৰ বৈশিষ্ট্যটো কি হয় যেতিয়া গাড়ীখন অকস্মাত জোৰছে ব্ৰেক মাৰি দিব ই লগালগ মানুহজনক পিছলৈ টানি ধৰে আৰু যেতিয়া ব্ৰেকডাল লাহেকৈ ৰিলিজ কৰি দিয়ে ই লাহে লাহে ৰিলিজ হৈ যায় তাৰমানে বহুত সেফটি হয় দুটাকে এয়াৰবেগ আছে আৰু সৰু গাড়ী হিচাপত পাৰফেক্ট গাড়ী বুলি কৈছোঁ যদি আপোনালোকৰ ওচৰত বাজেট কাৰ মানে যদি আপোনালোকে এখন SUV গাড়ী ল'বলৈ বিচাৰিছে বাজেট কাৰৰ ভিতৰত তেনেহ'লে মাৰুতি সুজুকিৰ এক্সপ্ৰেছো ইজ দ্য বেষ্ট কাৰ আপোনালোকৰ কাৰণে যদি আপোনালোকে ইয়াত স্পেচটো চাব বিচাৰে তেনেহ'লে খুব ধুনীয়া স্পেচ আছে আপোনালোকে চাওক লেগ ৰুম হেড ৰুম এই গোটেইখিনিকৈ ধুনীয়া স্পেচ আৰু যদি বেক সাইডে চাবলৈ যায় তো বেক সাইডেও আপোনাৰ এই সিটটো বহুত আগলৈ অহাৰ পিছতো খুব ধুনীয়াকৈ মানুহজন বহিব পাৰি ধৰি দিবা তাৰপিছত এইটো বুট স্পেচ ন তো খুলিব লাগিব এতিয়া আপোনালোকক দেখাম পিছফালৰ ডিগিটো মানে বুট স্পেচ তাত কিমান জেগা আছে তো এইটো যদি আমি চাবলৈ যাওঁ এখন গাড়ীৰ কাৰণে মানে ধুনীয়াকৈ এটা মানুহ সোমাই যাব পৰা ইয়াত জেগা আছে ন বুট স্পেচটো কেপাচিটি কিমান আছে এইটো 280 মানে বুট স্পেচটো আগতকৈ বহুত ডাঙৰ আহিছে ঠিক আছে আপোনালোকৰ ধৰক নৰ্মেল যিখিনি ধৰক K10 বা ৱেগনাৰ প্ৰাইজৰ ৰেঞ্জৰ যদিও এইটো ৰেঞ্জৰ যদি SUV চাবলৈ যায় তেনেহ'লে এইটোতকৈ ভাল SUV এইটো নাপাব আৰু যদি আপোনালোকক মই বেক চাইডৰ চিটটো দেখাওঁ তেনেহ'লে এটা বস্তু আপোনালোকে দেখিলে হ'ব এই চিটটো বহুত আগলৈ দিয়াৰ পিছতো যদি আপুনি বহে হেডৰুম আৰু লেগ ৰুমত বহুত ধুনীয়া স্পেচ দিয়া আছে ইয়াতে পিছফালে হেৰি আছে চাইল্ড লক আছে আচ্ছা এইটোত চাইল্ড লক দিয়া আছে চাইল্ড লক মানে আপোনালোকে কি হয়তো বহুতে নাজানে মই চাইল্ড লকটোৰ বিষয়ে কৈ দিছোঁ এইখন গাড়ীত আপোনালোকৰ চাইল্ড লক দিয়া আছে ডেট মিনছ যদি আপোনালোকৰ ঘৰত কোনোবা সৰু ল'ৰা ছোৱালী আছে পিছফালে বহাই যদি আপোনালোকে বজাৰ চজাৰ কৰিব গৈছে ৰাস্তাত ৰখি যদি অকস্মাত আপোনালোকে ধৰক কিবা কিনিবৰ কাৰণে যায় চাইল্ড লকটো যদি অন কৰি থয় তেতিয়া দৰ্জাখন ভিতৰৰ পৰা খোল নাখায় মানে বাচ্চা যদি থাকে তেতিয়া কি হ'ব পটককৈ খুলি তেওঁলোকে বাহিৰে দৌৰিব নোৱাৰে গতিকে চাইল্ড লক বহুত ইম্পৰ্টেণ্ট হৈ যায় ছেফটি ফিচাৰ্ছৰ কাৰণে এখন কৰি মানে যদি আপোনালোকে SUV ল'ব মন আছে এখন পাৰফেক্ট SUV ল'বলৈ আছে যদি মাৰুতি সুজুকি এক্সপ্ৰেছৰ নতুনকৈ অহা মডেলটো ল'ব পাৰে মই ভালকৈ ৰেকমেণ্ড কৰিম চ' আপোনালোকে দেখিলে মাৰুতি সুজুকিৰ নতুন এক্সপ্ৰেছো মানে যাৰ SUV মডেল ল'বলৈ মন আছে ল'ব পাৰে
যদি আপোনালোকে বাজেটটো চাই পেলাই সেইটো বাজেটত মানে 5,50,000 ভিতৰত যদি ঠিক হয় বুলি ভাবে তেতিয়াহ'লে ঠিক আছে কিন্তু এছইভি মানে এনেকুৱা বেজা নিচিনা হ'ব নোৱাৰে মানে বেজা কেনেকুৱা মানে 2 years এক্সপিৰিয়েঞ্চ বহুত ভাল মাইলেজ ভাল সার্ভিসত একদম কম পয়সা মানে যিমানটো এক্সপেক্ট কৰা হয় ইমান বিল নহয়গে আৰু ডিজেল কাৰণে চলাই ভাল লাগে আৰু খুব সোনকালে পিকআপ লয় আৰু স্পীডত গৈ ভাল লাগে বিশেষকৈ মানে যিখিনি সাধাৰণতে এজন মানুহে বিচাৰে মানে এইখিনি লাগে সেইখিনি চব পাই যাব কিন্তু এইখন ল'বলৈ হ'লে অবভিয়াছলি আপোনালোকে 10 লাখৰ ওপৰত যাবই লাগিব কিন্তু যদি বাজেট নাই কিন্তু তেনেকুৱা মডেলৰ অলপমান দেখিবলৈ এছইভি টাইপ লাগে তেনেহ'লে দেখা পালে আপোনালোকে 550ত আপোনালোকে অট'মেটিকখনো পাই যাব পেট্ৰলো হ'ব খালি এখন অট'মেটিক গাড়ী চলোৱা মজাটো বেলেগ যিসকলে চলাইছে বেলেগ কথা যিসকলে চলোৱা নাই তেওঁলোকে এবাৰ এক্সপিৰিয়েঞ্চটো লৈ চাব মোৰ ফালৰ পৰা কৈছোঁ বহুত ভাল লাগে আৰু তলত মই ডেছক্ৰিপশ্যনত 2টা নাম্বাৰ দি দিছোঁ অনামিকা মটৰ্ছৰ প্ৰাঞ্জলৰ আৰু জিতুমণিৰ যদি আপোনালোকৰ কিবা কোৱাৰী থাকে এনকুৱাৰী থাকে গাড়ীক লৈ পেলাই গাড়ী কিনিবৰ কাৰণে দাম সুধিবৰ কাৰণে বা গাড়ী যদি এক্সচেঞ্জ কৰিব বিচাৰে পুৰণা গাড়ী দি পেলাই নতুন গাড়ী আনিব বিচাৰে এনি ধৰণৰ এনকুৱাৰী আপোনালোকে ফোন কৰিব পাৰে ডেছক্ৰিপশ্যনত 2টা নাম্বাৰ দিয়া আছে বা ইয়াতো আপোনালোকক চাব ডিছপ্লেত 1 মিনিট এইটো ব্ৰেকাৰ পাৰ হৈছে ইয়াতো চাগে ডিছপ্লে হৈ থাকিব তো এইকেইটা নাম্বাৰত কল কৰি পেলাই ধুনীয়াকৈ খুলি ল'ব পাৰিব